আবেলি খবৰ তেজপুৰত বন্দী হৈ থকা চন্দ্ৰাণী পালৰ বাসগৃহত দিয়া কান্দো আৰু দবকাত থকা চন্দ্ৰাণীৰ পুত্ৰৰ বিজয়ী উকলা তেওঁৰ মাতৃ এবছৰীয়া কন্যা সন্তানক হৈ দবকা বিদেশ ন্যায় বিৱৰণে চন্দ্ৰাণীক প্ৰেৰণ কৰিছে জেললৈ মাতৃ ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়াৰ বাবে চৰকাৰক কান্দৰ আহ্বান জনাইছে কন্যানী সন্তানে আৰু এবছৰীয়া কন্যা সন্তানটিৰ হৈ তেওঁ এনেদৰে ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে চন্দ্ৰাণীৰ পালৰ বাসগৃহত এতিয়া কান্দোৰো লিখিছে যিটো কন্যানীৰ সন্তান দুটিকৈ সন্তান তেওঁৰ ডিটেনশ্যন কেম্পত আছে মাতৃ আৰু স্কুললৈ যাবলৈ সমাধি হৈছে তেওঁৰ পুত্ৰ আনহাতে কন্যানী শিশুটিও বৰ্তমান মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ পৰিছে কাগজপত্র থাকা সত্ত্বেও মানে ডিটেনশন সারাদিন এটা খায় না ডাক্তার কেউ আর ডাক্তার আসে না স্কুলে যাওয়ার সময় স্কুলে কথা বললে না আমি মা আসলে স্কুলে যাই তখন আমি স্কুলে যাবো বিশ্ববিদ্যালয়ৰ ছাত্ৰীক এজন ৰাজমিস্ত্ৰীয়ে অসাধাৰণ কাৰ্যত পাহাৰীয়া জুৰিৰ পৰা বিদ্যুৎ উৎপাদন কৰি চমকৰ সৃষ্টি কৰিলে নৱকাৰ ফকৰ উঠিয়ে এতিয়া 2000 কেভি মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা তেওঁৰ হাতত শিক্ষাগত অৰ্হতা নথকা ফকৰ উঠিয়ে নৱকা পাহাৰৰ নিজৰাৰ পৰা উৎপাদন কৰিছে বিদ্যুৎ নৱকা চাপ জালু পাহাৰৰ পৰা বৈ অহা বুদ্ধিগংগাৰ পৰা এইদৰে নিজ বুদ্ধিৰে লোহাৰ সামগ্ৰী ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে সাধাৰণ এইগৰাকী যুৱক ৰাজমিস্ত্ৰী কাম কৰা ফকৰ উঠিনে নিজৰাৰ পানীৰ পৰা লাইট জ্বলাই চমকৰ সৃষ্টি কৰি এতিয়া বহু বৃহৎ নৱকাবাসীৰ বাবে দেখিছে সপোন চৰকাৰে সহযোগিতা আগন্তুক পৰৱৰ্তী সময়ত এই উদ্যোগী যুৱকজনক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আৰু ন আৱিষ্কাৰৰ বাবে উৎসাহ যোগাব আমি ইয়াৰ পৰা এখন নদীৰ পৰা আমি 2 মেগাৱাটৰ প্ৰজেক্টটো বনাবলৈ ইণ্ডাষ্ট্ৰী বনাবলৈ 2000 কেভিৰ এইটো মেক্সিমাম আমরা দবকা টাউনত চলি যাব এইটো আমাৰ নিজৰ প্ৰেক্টিকেলত বনাইছিলোঁ আজি বস্তু বনাইছোঁ যেনে চাপাত বনাইছোঁ আৰু ডাইনামাইটৰ কিনি লগাই অসম গণটো লিখিত কৰি দিছিলে কিন্তু আমাৰ অসম গণটো বোলে এইটো একশ্যন লোৱা নাই এতিয়ালৈকে আমি জইণ্ট ছেক্ৰেটাৰী স্কুল আৰু এপিডিচিএল বিজুলী ভৱন আৰু আপোনাৰ প্ৰধানমন্ত্ৰীলৈ জনাইছোঁ কথাটো কিন্তু এই ধৰণৰ কথাটো আমাৰ এতিয়ালৈকে একশ্যন লোৱা নাই